নমস্কাৰ মৰমী কিচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আচলতে এই ভিডিঅ'টো মই মাঘৰ 1 তাৰিখে শ্বুট কৰিছিলোঁ, কিন্তু আপলোড কৰিব পৰা নাছিলোঁ কিছু বিশেষ অসুবিধাৰ বাবে। যি কি নহওক বাৰু, থাম্বনেইল দেখি নিশ্চয় গম পাইছে পৰিয়ালৰ সৈতে মদন কামদেৱ মন্দিৰত এসাঁজ সকলোৱে মিলিজুলি বনভোজ কৰাৰ নিচিনাই আৰু তেনেকৈ সকলোৱে মিলিজুলি দিনটো ধুনীয়াকৈ কটাইছিলোঁ। যি কি নহওক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো ভাল পাব বুলি আশা কৰিলোঁ। এয়া আমি প্ৰথমে মদন কামদেৱ মন্দিৰত গৈ পাই প্ৰথমে সেৱা ল'ব গ'লোঁ, মন্দিৰৰ ভিতৰলৈ যাব চেষ্টা কৰিলোঁ আৰু আপোনালোকক দেখুৱাই যাম, আপোনালোকে ভিডিঅ'টো চাই যাব। ভণ্টি মই ঘৰৰ গোটেই পৰিয়ালখিনিয়ে মানে প্ৰথমতে আমি চাকি ধূপ এইখিনি কিনি ল'লোঁ আৰু এতিয়া ভিতৰত যাবৰ কাৰণে আমি গৈ আছোঁ গোটেইখিনি। এতিয়া মোৰ ভাগিন, আপোনালোকে নিশ্চয় ভিডিঅ'ত গম পাই আছিলে। এইফালে বা, পিছফালে মা আৰু ভণ্টি। এতিয়া ওপৰলৈ গৈ আছোঁ আমি। এতিয়া গৈ আছোঁ ওপৰত। সঁচাকৈ মন্দিৰ বুলি ক'লে মনটো বহুত ভাল লাগে। মন্দিৰত আহি মনটো পবিত্ৰ পবিত্ৰ লাগে। সঁচাকৈ সেইদিনাখন গৈ বহুত ভাল লাগিলে। আৰু এয়া ভগৱানক প্ৰসাদ দিবৰ কাৰণে যোগাৰ কৰি থকাৰ পিছত আৰু এয়া আমি গোটেইকেইটাই সেৱা ল'লোঁ আৰু পূজা কৰি আহি ভগৱানৰ ওচৰত শৰাই যে আগবঢ়াইছিলোঁ তাতে খালোঁ। আৰু আমাৰ এইফালে গুণে কমলা খাই আছে। খাই দিয়া। কি হৈছে বাবু? কি হৈছে? কি হৈছে? কেনেকুৱা লাগিছে? এয়া পাচলি কাটি থকাৰ মাজত মই উঠি আহি অকণমান চাহৰ যোগাৰ কৰি দিলোঁ সকলোৰে বাবে। সকলোৱে চাহ খালোঁ আৰু আমি ইফালে যোগাৰ কৰিব লৈছোঁ খাবৰ বাবে। আৰু তাৰ মাজতে চিপছৰ খানাটোতো ভালেই লাগে। আৰু ইফালে মোৰ খুৰাই ৰান্ধি আছে এইবোৰ, আমি যোগাৰ কৰি আছোঁ বাৰু। বাবু বাবু কি খবৰ? মুনু বাবু কি খাইছা? ঐ কি কি কাটিছা? হয় নেকি? মজা বাইদেউ। কি মটৰ? বঢ়িয়া। অকণমান উঠি লওঁ মই। ইফালে আমাৰ গেছত ভাত আৰু ইফালে চব্জি। খুৰা কেনেকুৱা লাগিছে ৰান্ধি কিনে? খানাত ভাল লাগিছে? চব্জি ভাল লাগিছে? কি আছে চব্জিত? বন্ধাকবি ফুলকবি চব একে মিক্স হৈ গৈছে। ইফালে খৰি, ইফালে গেছ। এতিয়া সমগ্ৰ পৰিৱেশখন। এইফালে খুৰাই পাপৰ ভাজি আছে। আৰু নেক্সট পনীৰখন বনাইছে। আকৌ আমি খাবৰ হ'লে গুণক পাপৰ খাব দি আছোঁ। বেবি 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 ইফালে চোৱা বেবি। আৰু ভাত দিবৰ বাবে যোগাৰ কৰি আছোঁ। এনেকৈ গোটেইখিনিকে দিয়া হ'ল আৰু লাষ্টৰখিনি মানে খাই থকাখিনি ভিডিঅ' কৰা নহ'ল, সেইবাবে আপোনালোকৰ ওচৰত দুখন ফটোৱে দি দিলোঁ, দেখুৱালোঁ খোৱাৰ মুহূৰ্তখিনি। যি কি নহওক ভাল লাগিলে সিদিনাখন দিনটো।
আৰু আমি খাই মেলি গোটেই এনজয় কৰি ঘৰলৈ উভতিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু মদন কামদেৱ মন্দিৰৰ ভিডিঅ' মই বেলেগকৈ আপলোড কৰিছোঁ, মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। তেন্তে নতুন ভিডিঅ'ত লগ পোৱাৰ আশালৈ আজিলৈ বাই বাই।